ৰাইজক আমি অকৰো নমস্কাৰ এই অদ্ভুত মহাভাৰতৰ কথা কৰিব পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ পঞ্চ পাণ্ডৱৰ কনিষ্ঠ ভাতৃ সহদেৱ কিয় ত্ৰিকালদৰ্শী আছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা জানিও বৰ্তমানৰ কথা জানিও আৰু ভূত ভৱিষ্যতৰ কথা সকলোবোৰ জানিও শুনিও কিন্তু কিয় গোপনে ৰাখিছিল আৰু এই কথা জানিবলৈ হলে আমি পাণ্ডু ৰজাৰ জীৱন কাহিনী জানিব লাগিব আহকচোন ৰাইজসকল সেই পাণ্ডু ৰজানো কোন আছিল এক কুৰু বংশে ৰজা আছিল পাণ্ডু মহাৰাজ যুদ্ধ কৰি পাণ্ডু ৰজাই অকৰে দিগ্বিজয়
জয় কৰি পাণ্ডু ৰজাই ৬১ ৰজা হয় আৰু তাৰ পিছত ৰজাই কি কৰিলে এই অন্ধ ধৃতৰাষ্ট্ৰক ৰাজ্যভাৰ অৰ্প নকৰিলা আৰু তাৰ পিছত ৰজাই দুই ভাৰ্যা মাদ্ৰী দেৱী আৰু কুঞ্চী দেৱী দুই ভাৰ্যাক সংগে লৈ বনে চলি আৰু শিবিৰে কপাতে ৰজাই বনৰ মাজত মৃগ চিকাৰ কৰি ফুৰে মনৰ একদিনা পাণ্ডু ৰজাই হাতে ধনু লৈ মৃগ চিকাৰ কৰিবাক বনে চলি যায় বনে চলি যায়
হৰিণ গোট অ বাগৰি পৰিলা লগে লগে হৰিণ গছে লগে লগে হৰিণ গছে একৃন্দম নামে ৰেখেৰ পুত্ৰ হৰিণ ৰূপ হৰিণীৰ লগত তেওঁ হৰিণীৰ লগত তেওঁ ঐ এই কথা পাণ্ডু ৰজাই আগে নাজানিলা আৰু সেই হৰিণ ৰূপী ঋষিৰ পুত্ৰই যন্ত্ৰণাতে কান্দি কান্দি যন্ত্ৰণাতে কান্দি কান্দি শুন হেৰ পাপিষ্ট দুৰচাৰ অভিশাপ দিম তোক আজি নাপাবি নিষ্ঠাৰ এই বনৰ মাজত হৰিণ ৰূপ ধৰি হৰিণীৰ লগত কিৰা কৰি ঘূৰি ফুৰিছিলো মই কিন্তু ৰজা ধনুষৰ মাৰি বুকু ভেদিলি তই শুন হেৰ পাপিষ্ট দুৰচাৰ আজি মই যেনেকৈ অখুচিত মৰিব লাগিব অ ৰজা তয়ো এদিন এনেকৈ অখুচিতে মৰিব লাগিব যিদিনাই নাৰীৰ লগত সংগমত লিপ্ত হবি তই অ ৰজা লগে লগে তোৰ মৃত্যু হব জানিবি নিশ্চয় হয় হে বোলে ঋষিৰ পুত্ৰ অজমঘ আৰু অভিশাপ পাই ৰজাই দুই ভাৰ্যাৰ ওচৰত গৈ অ কান্দি কান্দি ভাৰ্যাৰ আগে অ কহিবে ভাৰ্যাক চাই
হেৰা প্ৰিয়হত আজি মই এই সংসাৰৰ মায়া মোহ কামনা বাসনা সকলোবোৰ পৰিত্যাগ কৰিলো আজি মই সন্ন্যাস ৰূপ ধাৰণ কৰিম প্ৰথমতে পৃথিৱী ভ্ৰমণ কৰিম তাৰ পিছত তপস্যা কৰি জীৱন ত্যাগ কৰিম গতিকে প্ৰিয়হত তোমালোকে হস্তিনালৈ যোৱা প্ৰিয়হত তাতে গৈ তোমালোকে সুখে সন্তোষে থাকা প্ৰিয়হত সুখে সন্তোষে থাকা কি হে স্বামীৰ কথাত দুই ভাৰ যা অমৰ মাহত স্বামী ও স্বামীক চাহিয়া পাছে স্বামীক চাহিয়া পাছে অকৈত এৰি যোৱা ও প্ৰাণ স্বামী এবাৰ ভাবি চোৱা ও প্ৰাণ স্বামী তুমি অবিহনে থাকিব নোৱাৰো অনুৱাৰো থাকিব স্বামী তোমাক এৰি অ নাযাবা না যাবা স্বামী আমাক এৰি ভাৰজাৰ কথাত পাণ্ডু ৰজাই অনিৰুপায় দুই ভাৰ যাক চাই পাছে দুই ভাৰ যাক চাই পাছে হেৰা প্ৰিয়হত তেন্তে বলা আমি হৌ হিমালয়ত যাওঁ তাতে গৈ একেলগে তপস্যা কৰোঁ ও যায় পাণ্ডু ৰাজা যায় দুই ভাৰ যাক সঙ্গে লৈ তপস্যালৈ যায় হতসিংহ পৰ্বত ও হতসিংহ পৰ্বতত উপস্থিত হৈলা দেখিলন্ত সেই স্থানে আশ্রম পাতিয়া হবে
ওই এইবোৰ দেখি তিনিজনৰ ঐ আনন্দমী হতশৃংগ পৰ্বততে হতশৃংগ পৰ্বততে ঐ ওম নমো নাৰায়ণ নমো নাৰায়ণ ওম নমো নাৰায়ণ নমো নাৰায়ণ কাকুতি কৰিছো প্ৰভু অ তোমাৰ শৰণ ওম নমো নারায়ণ নমো নারায়ণ ওম নমো নারায়ণ নমো কত দিনে তপস্যাত সিদ্ধি লাভ কৰিলা হে ৰাপ্ৰিয়হঁত যিহেতু আমি সিদ্ধি লাভ কৰিলোৱে তেন্তে বলা আমি হও স্বৰ্গলৈ যাওঁ স্বৰ্গত যাব হেতু আয়োজন কৰিলা স্বৰ্গত যাব হেতু আয়োজন কৰিলা ওম নমো নাৰায়ণ নমো নাৰায়ণ ওম নমো নাৰায়ণ নমো নাৰায়ণ হে ধীৰে ধীৰে তিনিজনে অগমনকো আৰু তাক দেখি তাত থকা ঋষিমুনিসকলে ঋষিমুনিগণে দেখি ঋষিমুনিগণে দেখি হেৰৈ বোপাহঁত কোন তোমালোক আৰু এই পথেৰে কলৈ যাব খুজিছা তেতিয়া পাণ্ডু ৰজাই কৈছিল কি কৈছিল গুৰুদেৱ গুৰুদেৱ হে কুৰু বংশে জন্মিছো মই অ পাণ্ডু মোৰ আৰু গুৰুদেৱ এওঁলোক হ'ল মোৰ ভাৰ্যা মাদ্ৰী দেৱী আৰু কুন্তী দেৱী ভাৰ্যাৰ সংগে তিনিজনে ভাৰ্যাৰ সংগে তিনিজনে নিজ কৰ্ম দুখে গুৰু সন্তানহীন হলো গুৰুদেৱ গুৰুদেৱ ইহাৰায়া নাথাময় ইহাৰায়া নাথাময় কি কলি বোপা তুমি সন্তানহীন হয় আৰু তুমি হও স্বৰ্গত যাব খুজিছা হয় মহাৰাজ হেৰৈ বোপা তুমি মহা ভুল কৰিব ওলাইছা মহা ভুল কৰিব ওলাইছা কাৰণ কিয় জানা বোপা ও কিয় মহাপূৰ্ণাৰ ফালে মানুহ ৰূপ ধৰে
নিশ্চয় বোপা সন্তান নাথাকিলে যাব নোৱাৰিবা সন্তান নাথাকিলে যাব নোৱাৰিবা অপুত্ৰ কনাই স্বৰ্গস্থান মোৰ বোপায় গুৰুদেৱ তাৰ মানে গুৰুদেৱ আমি স্বৰ্গলৈ যাব নোৱাৰিম নোৱাৰিবা তেনেহলে আমি এতিয়া কি কৰিম গুৰুদেৱ আমাক এটা উপায় দিয়ক গুৰুদেৱ আমাক এটা উপায় দিয়ক যেতিয়া ঋষি মুনিসকলে কৈছিল হে বাছা হে দিব্য চকুৰে বাছা দেখিলো দেৱতাৰ বৰত সুন্দৰ দেৱতাৰ বৰত সুন্দৰ মহা শক্তিশালী হব তোমাৰ পুত্ৰগণ জ্ঞানে বুদ্ধি হব সিহঁত কি কলে গুৰুদেৱ তাৰ মানে গুৰুদেৱ মই সন্তানৰ পিতৃ হব পাৰিম পাৰিবা তাৰ মানে গুৰুদেৱ আমি স্বৰ্গলৈ যাব পাৰিম পাৰিবা পাৰিবা অ কথা শুনি পাণ্ডু ৰজাৰ ঐ আনন্দ মিলিলা প্ৰিয় কুন্তিক চাহিয়া পাছে কুন্তিক চাহিয়া পাছে হেৰা প্ৰিয় কুন্তি তুমি ঋষিমুনি সকলৰ কথা নিষ্কানে শুনিলা নহয় গতিকে প্ৰিয়ে আমাৰ সন্তানৰ কাৰণে তুমি কিবা এটা কৰা প্ৰিয়ে মোক পিতৃঋণৰ পৰা উদ্ধাৰ কৰা প্ৰিয়ে মোক পিতৃঋণৰ পৰা উদ্ধাৰ কৰা তেতিয়া কুন্তি দেৱীয়ে স্বামীক চাই কৈছিল কি কৈছিল স্বামী দুখ নকৰিবা
মোৰ সেৱা শুশ্ৰূষাত মুনি সন্তুষ্ট হ'ল লগে লগে মুনি বৰে লগে লগে মুনি বৰে স্বামী মোক দুৰ্বাসা মুনিয়ে কি বৰ দিছিলে জানা স্বামী মোক দুৰ্বাসা মুনিয়ে এক মন্ত্ৰ বৰ দিছিলে আৰু মই মন্ত্ৰটো পাঠ কৰি যিজন দেৱতাকে স্মৰণ কৰিম তেওঁৱে লগে লগে আহি মোৰ ওচৰত দেখা দিব আৰু মই জীৱৰ মাগো তাকে দিব গতিকে কওক স্বামী আমি কোন দেৱতাৰ পৰাই পুত্ৰ বৰ মাগো তেতিয়া পাণ্ডু ৰজাই কৈছিল কি কৈছিল হে প্ৰিয়ে কুন্তি মানুহে যাগ যজ্ঞ পূজা পাতল আনকি বহুত বছৰ তপস্যা কৰিও দেৱতাৰ পৰাই বৰ লাভ কৰিব পৰা নাই এই বৰ দেখোন তোমাৰ হাততে আছে গতিকে প্ৰিয়ে শুভ কাম কৰাত কোনো পলম নাই প্ৰিয়ে কোনো পলম নাই গতিকে প্ৰিয়ে তুমি এটা কাম কৰা ও কি কাম হে ধৰ্ম হৈছে শ্ৰেষ্ঠ দেৱ দেৱতাৰ ভিতৰ প্ৰথমতে ধৰ্ম দেৱ মাগা পুত্ৰ বৰ প্ৰথমতে ধৰ্ম দেৱ মাগা পুত্ৰ বৰ ধৰ্মৰ বৰত কুন্তি দেৱী অগৰ্ভৱতী দশ মাহ হন্তে এক দশ মাহ হন্তে এক পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ এনেকৈ কুন্তি দেৱীয়ে দেৱতাৰ বৰত এনেকৈ কুন্তি দেৱীয়ে দেৱতাৰ বৰত ধৰ্মৰ পৰাই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক লাভ কৰিলা মহাশক্তিশালী বায়ু দেৱতাৰ পৰা লাভ কৰিলে মহাবলী ভীম আৰু সৰ্বগুণ সম্পন্ন দেৱতা দেৱৰাজ ইন্দ্ৰৰ পৰা লাভ কৰিলে মহাবীৰ অৰ্জুন আৰু কুন্তিৰ তিনি পুত্ৰ দেখি পাণ্ডু ৰজাৰ দ্বিতীয় ভাৰ্যা মাদ্ৰী দেৱীয়ে
স্বামীৰ ওচৰলৈ গৈ স্বামীক চাই কৈছিল, স্বামী স্বামী অমাদ্ৰী বোলে শুনা স্বামী কেনে কইনো পাও স্বামী মই পুত্ৰ হোৱা মাদে বলে কোনা স্বামী স্বামী পুত্ৰৱতী হৈলা স্বামী অদেৱৰ বৰে কুন্তী দেৱীয়ে আৰু স্বামী হস্তিনাতো মই শুনিব পালো অ গান্ধাৰীৰো 100 পুত্ৰৰ জননী হৈলা মাদে বলে কোনা স্বামী স্বামী হে কুন্তী যদি মন্ত্ৰটো মোক মৰম কৰি ময়ো মাতৃ হ'ব পাৰিম ময়ো মাতৃ হ'ব পাৰিম মাতৃৰ কথাত পাণ্ডু ৰজাই কুন্তীৰ কাষে গলা আদি অন্ত যত কথা যেতিয়া কুন্তী দেৱীয়ে স্বামীক চাই কৈছিল কি কৈছিল স্বামী স্বামী মই মাদ্ৰিক মন্ত্ৰটো দিব পাৰিম কিন্তু স্বামী মোৰ এটা চৰ্ত আছে মই এবাৰৰ কাৰণেহে মাদ্ৰিক মন্ত্ৰটো দিব পাৰিম স্বামীৰ বচনে এবাৰৰ কাৰণে স্বামীৰ বচনে এবাৰৰ কাৰণে মাতৃগুপ্ত মন্ত্ৰ দিলে মাতৃগুপ্ত মন্ত্ৰ দিলা মন্ত্ৰ পাহাই মাতৃ ভাবে মনে মন মন্ত্ৰ পাই মাতে ভাবে মনে মন মাদ্ৰী দেৱীয়ে মনে মনে ভাবে কি ভাবে মই এবাৰৰ কাৰণেহে বৰ পাইছো যদিহে মই এজন দেৱতাক স্মৰণ কৰিম এজনহে পুত্ৰ সন্তান পাম
গতিকে মই দুজন দেৱ কৰি ভস্মৰণ দুজন দেৱ কৰে ভস্মৰণ অয়াসিনেহ কুমাৰ দয়াক আহ্বান কৰিলা আছেৰে কুমাৰক আহ্বান কৰিলা আৰু অশ্বিনী কুমাৰে আহে মাদ্ৰীৰ আগে আহি দৰিখন দিলা মাতে ৰাগে আগে দৰিখন দিলা পুত্ৰ বৰ দিয়া মাদ্ৰী গৈ নিজ স্থানে চলি গ'লা দশমাস হন্তে যমজ পুত্ৰই উপজিলে আৰু সেই দুই পুত্ৰৰ নাম ৰাখিলা নকুল সহদেৱ নাম নকুল সহদেৱ নাম এনেকৈ পাণ্ডু ৰজাই দেৱতাৰ বৰত এজন এজনকৈ 5জন পুত্ৰ সন্তান পালে অয়ে দিনে দিনে পঞ্চ পাণ্ডৱ বাঢ়িবে লাগিলা আৰু এদিনাখন ৰজাই পুত্ৰসকলক মাতি আনে ধৰ্ম শিক্ষা নীতি শিক্ষা সকলো বুজাইলা ধৰ্ম শিক্ষা নীতি শিক্ষা সকলো বুজাইলা হেৰৈ বাচাহত তোমালোকে এতিয়া ডাঙৰ হলা মই আজি তোমালোকক কিছুমান নীতি শিক্ষা দি যাম গতিকে তোমালোকে ভালদৰে শুনি যাবা ৰজাই বোলে বাচাহত কওঁ শুনা মই বাচা কওঁ শুনা ধৰ্ম কৰিলে নৰে ৰখাতলে যাই বাচা ৰখাতলে সদায় বলে বাচাহত কহুন মই বাচা কহুন অধৰ্ম কৰিলে নৰে ৰখাতলে যাই বাচা ৰখাতলে যায় হেৰৈ বাচাহত জুৱা বেশ্যা আৰু মদ জুৱাই বাচাহত মানুহৰ ধন টকা পইচা সকলোবোৰ বিনষ্ট কৰে বেশ্যাত মতিত হলে মানুহৰ মন কলুষিত হয় আৰু বাচাহত মদে বাচাহত মানুহৰ স্বাস্থ্যৰ লগতে ধন টকা পইচা সকলোবোৰ বিনষ্ট কৰে সেয়েহে বাচাহত জুৱা বেশ্যা মদে বাচা কলুষিত কৰে বাচা কলুষিত মহাপাপে জীৱ দেহা আগুৰিয়ে ধৰে
বাসাহত এ পাপৰ আৰ্জিত ফল সকলোৱে খায় ঐ পাপৰ আৰ্জিত ফল সকলোৱে খায় কৰ্তাইহে মাথো ইয়াৰ কুফল পায় ঐ কৰ্তাইহে মাথো ইয়াৰ কুফল পায় পৰৰ ধন দেখি যিয়ে জহি খহি মৰে ঐ পৰৰ ধন দেখি যিয়ে জহি খহি মৰে পৰকালে অন্ধ হৈ সিটো জন্ম ধৰে ঐ পৰকালে অন্ধ হৈ সিটো জন্ম ধৰে পিতৃ মাতৃ ঋণ শিশুই খুজিব নোৱাৰে ঐ পিতৃ মাতৃ ঋণ শিশুই খুজিব নোৱাৰে চিৰকালে ঋণী হৈ থাকে নিৰন্তৰে ঐ চিৰকালে ঋণী হৈ থাকে নিৰন্তৰে সেই পিতৃ মাতৃক যিয়ে নকৰে পালন ঐ সেই পিতৃ মাতৃক যিয়ে নকৰে পালন সিটো জনে কৰে জানা নৰক গমন ঐ সিটোজনে কৰে জানা নৰক গমন আৰু বাসাহত যি পুত্ৰই পিতৃৰ বাবে পৰিচিত হয় ঐ যি পুত্ৰ পিতৃৰ বাবে পৰিচিত হয় সেই পুত্ৰৰ জীৱনত বাসাহত কোনো মূল্য নাই ঐ সেই পুত্ৰৰ জীৱনত কোনো মূল্য নাই আৰু বাসাহত যি পিতৃয়ে পুত্ৰৰ বাবে পৰিচিত হয় ঐ যি পিতৃ পুত্ৰৰ বাবে পৰিচিত হয় সেই পিতৃৰ হে জীৱন সাৰ্থক জানিবা নিশ্চয় ঐ সেই পিতৃৰ জীৱন সাৰ্থক জানিবা নিশ্চয় গতিকে বুজিলা নহয় বাসাহত মোৰ জ্ঞানৰ দ্বাৰা যিদিনাই যিজন পুত্ৰই ত্ৰিকালদৰ্শী হ'ব পাৰিবা আৰু সেইদিনাই গম পাম সেই পুত্ৰই মোৰ মগজুটো হজম কৰিছে তাৰ পিছত পঞ্চ পাণ্ডৱৰ কনিষ্ঠ ভাতৃ সহদেৱে পিতৃৰ মুখলৈ চাই কৈছিল পিতা পিতা তাৰ মানে তোমাৰ মগজুটো খাব লাগিব ঐ একো নকয় পাণ্ডু ৰজাই হাঁহিয়া থাকিলা কিন্তু এই কথা সহদেৱে শুনা সৰ্ব জনা
চাউল হইলা বাবে বন্ধু রজাই অটল হইলা জোর কৰি মাতৃ দেৱী নকৰিলা হে পূৰ্বৰ অভিশাপৰ কথা অপাহৰিয়া লগে লগে বনৰ মাজত কৰিলা কৰিলা লগে লগে বনৰ মাজত কৰিলা কৰিলা পাণ্ডু ৰজা মৰি গল মাদ্ৰিয়ে ৰে কিলায় মাদে দেখেলা স্বামী নাই নাই স্বামী এয়া হ'ব নোৱাৰে স্বামী ময়ো তোমাৰ লগত পৰি যাম ময়ো তোমাৰ লগত পৰি যাম স্বামীৰ শোকে সহ মৃত্যু কৰা নকৰিলা স্বামীৰ সৈতে সহ মৃত্যু কৰা নকৰিলা আৰু এই কথা কুন্তি দেৱী শুনিবা ক স্বামী 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 বুলি তাই স্বামী স্বামী বুলি তাই কৈতা গছি গলা অ প্ৰাণৰ স্বামী কৰি মোক বিধৱা অ প্ৰাণৰ স্বামী গুচি গলা অভাগিনী থৈ স্বামী এক ক্ৰন্দন শুনি ঋষিমুনি লৱৰি আহিলা কুন্তি দেৱীক চাই পাছে হে আই কুন্তি দেৱী এই মৃতকৰ কাৰণে কান্দি কাটি লাভ নাই আই আমি মনুষ্য জীৱন এদিন নহয় এদিন যাবই লাগিব কোনোবা হয়তো দুদিন আগত যাব কোনোবা হয়তো দুদিন পিছত যাব গতিকে আই সকলোৱে যাবই লাগিব হয় আই গতিকে আই তুমি এই সৰু সৰু পুত্ৰসকলক লৈ এই শতশৃংগ পৰ্বতৰ ওপৰত কেনেকৈ থাকিবা বলা আই তোমাক আমি হস্তিনালৈ লৈ যাওঁ তাতে গৈ থৈ আহ হে ঋষিমুনিৰ কথাত কুন্তি অনুমতি আৰু ঋষিমুনি সকলেও আমাৰ হাৰুটি কান্ধত লৈ মৰহাৰুটি কান্ধত লৈ এই অনন্তৰে যাই পাছে হস্তিনা পাইলা হস্তিনাথ ক্ৰন্দন হস্তিনাথ ক্ৰন্দন হকি কান্দে ধিতা ৰাষ্ট্ৰ হে ভাই তই আমাক এৰি থৈ ক'ত গুচি গলি ভাই তই আমাক এৰি থৈ ক'ত গুচি গলি ভাতৃৰ গলে ভৰে কৈতা গলে আমাক এৰি হৰি
কাটি থাকিলে নহব নহব বল আমি মৰা সাধুচি হৌ গংগাৰ তীৰত লৈ যাও তাতে গৈ দাহন কৰো ও মৰা সাধুটি কান্ধত লৈ গংগাৰ তীৰে যাই আমাৰতে কান্দলৈ গংগা তীৰে যায় আমাৰতে কান্দলৈ গংগা তীৰে যায় সীতা সজাই পাণ্ডৱ বনে ভাগ কৰিলা সীতা সজাই পাণ্ডৱ বনে ভাগ কৰিলা এ সীতা জ্বলাই সকলোৱে আঘৰা ঘৰি কিন্তু পঞ্চ পাণ্ডৱে কিন্তু পঞ্চ পাণ্ডৱে কিন্তু আৰু তেতিয়াই সেই পঞ্চ পাণ্ডৱৰ কনিষ্ঠ ভাতৃ সহদেৱে সেই পিতৃয়ে কোৱা কথা হাৰিলৈ মনত পেলাই আছিল যে যিদিনাই মোৰ জ্ঞানৰ দ্বাৰা যিজন পুত্ৰই ত্ৰিকালদৰ্শী হ'ব পাৰিবা সেইদিনাই গম পাম সেই পুত্ৰই মোৰ মগজুটো হজম কৰিছা বুলি কিন্তু কি আচৰিত হেনকালে মগজুটো ওলাই আহিলা হাতত লৈ সহদেৱে হাতত লৈ সহদেৱে পিতৃৰ মগজুটো বনৰ মাজত নি সহদেৱে তিনিটা ভাগত ভাগ কৰিলা প্ৰথম ভাগ খাই দিয়াৰ লগে লগে এই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা গম পাই গল আৰু দ্বিতীয় ভাগ খাই দিয়াৰ লগে লগে বৰ্তমানৰ কথা গম পাই গল আৰু তৃতীয় ভাগ খাই দিয়াৰ লগে লগে ভূত ভৱিষ্যতৰ কথা সকলোবোৰ গম পাই গল লগে লগে সহদেৱ ত্ৰিকালদৰ্শী হল লগে লগে সহদেৱ ত্ৰিকালদৰ্শী হল এই কথা মথুৰাত বা সহদেৱ বা সহদেৱৰ ওচৰত সহদেৱৰ ওচৰত বা সহদেৱ পিতৃৰ মগজু খাই তুমি ত্ৰিকালদৰ্শী হলা কিন্তু সহদেৱ মোৰ সৃষ্টিত কিন্তু তুমি কলংক সানিলা হে হে অভিশাপ দিম তোমাক আজি নিশ্চয় জানিবা এই কথা যিদিনাই আনৰ আগত প্ৰকাশ কৰিবি তই সহদেৱ লগে 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 তোৰ মুণ্ড কাটি 1000 ভাগত খণ্ডিত কৰিম নিশ্চয় জানিবা পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ পিতৃৰ মগজু খাই সহদেৱ ত্ৰিকালদৰ্শী হল এই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা জানিও বৰ্তমানৰ কথা জানিও আৰু ভূত ভৱিষ্যতৰ কথা সকলোবোৰ জানিও শুনেও কিন্তু শ্ৰী কৃষ্ণৰ অভিশাপত এই কথা গোপনে ৰাখিব লগা হল শ্ৰী কৃষ্ণৰ অভিশাপত এই কথা গোপনে ৰাখিব লগা হল দয়া কৰা দয়াময় দয়াৰ সাগৰ